বাসুদেৱ থান গেটখন হয়। বতৰ বেয়া, বৰষুণ আৰু ৰাস্তাটো নতুনকৈ বনাই আছে, মানে বাসুদেৱ থানৰ ভিতৰলৈকে ৰাস্তা নতুনকৈ বনাই আছে। সেইটো কাৰণে বোকা হৈছে, মাটি চাটি পেলাই থৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল বাসুদেৱত বিৰাট সুন্দৰ এটা পৰিৱেশ এতিয়া বৰ্তমান। এনেকুৱা খুব এটা চৰাই, বিভিন্ন প্ৰজাতিৰ চৰাই এনেদৰে বাসুদেৱ স্থানৰ যিসকল ওখ ওখ গছবোৰত এনেদৰে বাঁহ সাজি এনেদৰে থাকে। একদম সুন্দৰ এটা পৰিৱেশ। এনেকুৱা পৰিৱেশ সাধাৰণতে দেখিব পোৱা নাযায়। এতিয়া গছ গছনি নাইকিয়া হৈছে, মানুহে কাটি কুটি চব ঘৰ দুৱাৰ বনাইছে। এতিয়া পত্ৰত এইবোৰতে এতিয়া চৰাই চিৰিকটিৰ বাসস্থান স্থলী হৈ পৰিছে। খুব সুন্দৰ পৰিৱেশ মানে এটা। এতিয়া এইপিনে যাব লাগিব। এইপিনে গৈ এইখন হৈছে নামঘৰ প্ৰথম দুৱাৰ, মূল দুৱাৰ। ইয়াত আগতে এনেকুৱা নাছিলে বাৰু। এতিয়া আপুনি তাত গৈ এণ্ট্ৰি কৰিব লাগিব। আপোনাৰ নাম লিখিব লাগিব, আপোনাৰ এড্ৰেছ লিখিব লাগিব, আপোনাৰ ফোন নাম্বাৰ দিব লাগিব, গাড়ী নাম্বাৰো লিখিব লাগিব। যিহেতু কৰোণা মহামাৰী যি কাৰ ৰোগ লৈ আছে, এইটো হৈছে নামঘৰ। আইসকলে নাম লৈ আছে, লিখিছে। এণ্ট্ৰি কৰিলোঁ বাৰু, এণ্ট্ৰি কৰাত নদেখুৱালোঁ। এতিয়া এইপিনে গৈ চাকি জ্বলোৱা ঘৰ বেলেগ আছে, ধূপ চাকি তাত জ্বলাবগৈ পাৰিব। এনেদৰে গৈ চিৰা শৰাই দিবলৈ ভক্ত আহিছে। এয়া শৰাই দিব আহিছে। সুন্দৰ এটা পৰিৱেশ। আইসকলে নাম লৈ আছে। খুব মানে বতৰো বেয়া আৰু দিনকালো বেয়া। কৰোণা মহামাৰী যি মানে, সেইটো কাৰণে মানুহ যথেষ্ট কম। ইয়াত এনে চাকি জ্বলাই ধূপ, আপুনি চাকি ধূপ ইয়াত জ্বলাব লাগিব। তেনেদৰে জ্বলাব লাগিব, ইয়াতে জ্বলাব লাগিব। যেতিয়া চাকি হয় এনেকৈ ৰাহে জ্বলি থাকে। তেলটো ইয়াত ভৰাই দিয়ে। তেলটো মানে বাগৰি পৰিব নোৱাৰাকৈ এইটো ফুটা যে হেৰি কৰিছে পাইপডাল, আপোনাৰ ধূপ চূপ জ্বলাই সেইটো ইয়াত পেলাব লাগিব হা। এতিয়া বাসুদেৱ মেইন য'ত সেৱা কৰা হয়, য'ত আপুনি দক্ষিণা দিব, সেই ঠাই আচলতে বাসুদেৱ যি মূৰ্তি, বাসুদেৱ মূৰ্তিত ফটো লোৱা নিষেধ আছে। আৰু ইয়াত এটা লিখিছে, মানে মন্দিৰত ভক্তবৃন্দই ধৰ্মীয় সাজ পৰিধান কৰি সেৱা ল'ব। মানে একচুৱেলি এইটো এটা ভাল, যেতিয়া আপুনি যদি নামঘৰ বা মন্দিৰলৈ যায়, আপোনাৰ নিজৰ অসমীয়া ধাৰ্মিক সাজ